নমস্কাৰ বন্ধুসকল, বাস্তুলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, মই বহুত দিন ভিডিঅ' বনাব পৰা নাই ব্যস্তৰ কাৰণে। তো আজি মই বহুত নম্বৰত আজি এটা বহুত ইম্পৰ্টেণ্ট টপিক লৈ পেলাই আহিছোঁ, যিটো বাস্তু শাস্ত্ৰত খুবেই জনা জৰুৰী হয়। বন্ধুসকল, মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যেন, কাৰণ এইটো বহুতে ইম্পৰ্টেণ্ট মই ভিডিঅ' বনোৱা হয়। বেছি কথা নকওঁ, 2-4 এষাৰ কথা কওঁ, যিখিনি কয় আপোনালোকৰ জীৱনত বহুতো সলনি কৰি দিব পাৰে। এনেইতো আমাৰ এণ্টাৰটেইনমেণ্ট চেনেলবিলাক যেনে ভিডিঅ' গান চান এনেকুৱা ধৰণৰ চেনেলবিলাকতো আমি বহুত ছাবস্ক্ৰাইব কৰি থওঁ। গতিকে অনুগ্ৰহ কৰি যদি মোৰ চেনেলটো এটলিষ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰি থয়, এটা এইখিনি শিকিবলগীয়া বস্তু হয়। আপোনালোকৰ যিটো কথা জানিলে আপোনাৰ জীৱনত বহুখিনি উন্নতি হ'ব পাৰে বা আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে। গতিকে সকলোলৈ মই অনুৰোধ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিয়ে। মাটিডোখৰ কিনোতে প্ৰথমতে কেনেধৰণৰ মানে সাৱধানতা অৱলম্বন কৰিব লাগে, কেনেধৰণে কি কৰিব লাগে, মই পূৰা ডিটেইলছ ভিডিঅ' বনোৱা হ'ল। আপোনালোকে চাই ল'ব মোৰ প্ৰিভিয়াছ ভিডিঅ'বিলাক। তো আজি বিষয়টো হৈছে বন্ধুসকল, মাটিডোখৰ যে আপুনি কিনিব, যিটো চেপ বুলি কয়, চেপটো আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব লাগে। তো সৰ্বসাধাৰণতে একেবাৰে আমাৰ বাস্তু মতে, যিটো বাস্তু নিৰ্দেশাৱলী মতে যিটো আমাৰ কোৱা হৈছে, বৰ্গ আকাৰৰ মাটি, যিডোখৰ বৰ্গ আকাৰ বুলি কয়, মানে চাৰিওফালে আপোনাৰ স্কুৱেৰ যিটো সমান হয়। ধৰি লওক যদি বহলে যদি 40 ফুট থাকে, দীঘলেও 40 ফুট হ'ব, মানে চাৰিওফালে স্কুৱেৰ মানে বৰ্গ আকাৰ হ'ব লাগিব। তেতিয়াহ'লে সেই মাটিডোখৰ বাস্তুমতে খুব ভাল বুলি কয়। নাম্বাৰ 1 হ'ল আপোনাৰ স্কুৱেৰ হ'ব লাগে, মাটিডোখৰ বৰ্গাকাৰ হ'ব লাগে। আৰু 2 নম্বৰতে হ'ল মাটিডোখৰ আপুনি যদি বৰ্গাকাৰ মাটি নাপায়, তেতিয়াহ'লে আপুনি আয়তাকাৰ মাটি ল'ব পাৰে, যিটো ৰেক্টেংগুলাৰ বুলি কয়। কিন্তু ৰেক্টেংগুলাৰ বুলি কওঁতে অকণমান সাৱধান হ'ব লাগে, যাতে মাটিডোখৰ প্ৰয়োজনতকৈ বেছি দীঘলীয়া হৈ নাযায়। আমি যদি মাটিডোখৰ সমানে দুভাগত বিভক্ত কৰোঁ, তেতিয়াহ'লে সমান যদি পৰে, তেতিয়াহ'লে ঠিকেই আছে। তাৰমানে 1:2, মানে 1:2, মেক্সিমাম 1:2.5লৈকে ঠিকে আছে। তাৰমানে মাটিডোখৰ সম্পূৰ্ণ মাজতে দুভাগ কৰি দিওঁতে যদি যিডোখৰ অংশ দুটা যদি সমানতকৈ অলপ বাঢ়িছে, তেতিয়াও মাটিডোখৰ চলি যায়। আৰু সৰ্বসাধাৰণতে মাটিডোখৰ 4-কোণীয়া হ'ব লাগে। তো এই মাটিডোখৰ চক বন্ধুসকল, এই দিশে প্ৰস্থে সমান 8 মিটাৰ 8 মিটাৰ। আৰু এইডোখৰ হ'ল আয়তাকাৰ মাটি। তো এফালে যদি বহলটো 10 মিটাৰকৈ আছে, এইফালে 20 মিটাৰ আছে। তো এনেকুৱা ডোখৰক আয়তাকাৰ বুলি কোৱা হয়। তো এনেধৰণৰ মাটিত যদি বহল 10 মিটাৰ হয়, তো ইয়াৰ দৈৰ্ঘ্যটো 30 মিটাৰতকৈ অধিক হ'ব নালাগে। তেনেধৰণৰ হ'লে ৰেচিঅ'টো 1:2.5 হ'ব। তো তেনেকুৱা ধৰণৰ হ'লেও আপোনাৰ মাটি ঘৰ বনাব পাৰে। বৰ্গাকাৰ আৰু আয়তাকাৰ বাহিৰে যদি বেলেগ চেপত মাটি থাকে, তো কেনেধৰণৰ অসুবিধা হ'ব পাৰে, সুবিধা হ'ব পাৰে, মই ইয়াৰ বিষয়ত পিছত ডিটেইলছ ভিডিঅ' বনাম। অকল এতিয়া আহোঁ আজি মেইন টপিকটোলৈ। যেতিয়া কিনোতে অলপ সাৱধান হ'ব যে মাটিডোখৰ চাৰিওফালে সমান দৈৰ্ঘ্যৰ হয়। আজি বিশেষকৈ মই ক'বলৈ ওলাইছোঁ বন্ধুসকল, নৰ্থ ইষ্ট কোণটো। নৰ্থ ইষ্ট কোণাটো আমাৰ একেবাৰে কটা হ'ব নালাগে, যিটো ঈশান কোণ বুলি কয়। ঈশান কোণটো কাটিলে একেবাৰে মানে আপোনাৰ নকাৰাত্মক মানে আপোনাৰ প্ৰভাৱ পৰিব পাৰে, ঘৰখনত খুব বেয়া এটা প্ৰভাৱ পৰে। আপোনাৰ যদি নৰ্থ ইষ্টটো যদি কটা থাকে, ঠিক এনেধৰণে চাই লওক। এনেধৰণে যদি কটা থাকে, তেতিয়াহ'লে আপোনাৰ কি হ'ব পাৰে, আপোনাৰ মান সন্মানত আপোনাৰ হানি হ'ব পাৰে, আপোনাৰ বিবেক বিবেচনাৰ অভাৱ হ'ব, চুৰ ভয় হ'ব পাৰে, অগ্নি ভয় হ'ব পাৰে। তো এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আহিব পাৰে, কাৰণ আপোনাৰ নৰ্থ ইষ্টটো কটাৰ লগে লগে আপোনাৰ যিটো অগ্নিকোণটো বাঢ়ি যায়। তো গতিকে এনেকুৱা ধৰণৰ মাটি নল'ব, এনেকুৱা ধৰণৰ মাটি কোনো পধ্যে কিনা উচিত। আৰু 2 নম্বৰতে আহোঁ বন্ধুসকল, নৰ্থ ইষ্টটো যদি কটা থাকে, তাৰমানে আপোনাৰ ঈশান কোণৰ নৰ্থৰ ফালে, উত্তৰৰ ফালে যদি কটা থাকে, তেতিয়া আপোনাৰ পৰা যিখিনি পজিটিভ মানে এনাৰ্জি আহিবলগীয়া আছিলে, সকলোখিনি ব্লক হৈ যায়। তো ইয়াৰ ফলত কি হ'ব পাৰে, ইয়াৰ ফলত আপোনাৰ নাম্বাৰ 1 আপোনাৰ আমদানি বন্ধ হৈ যাব, আপোনাৰ অৰ্থৰ অভাৱ হ'ব, ঘৰলৈ পইচা অহাত একেবাৰে বন্ধ হৈ যাব, মানে নিধনতা যুগ আহিব, মানে কিছুমান আননেচেচাৰী কামত আপোনাৰ পইচা খৰচা হ'ব, মানসিক অশান্তি লাগিব আপোনাৰ, আৰু এনেই আপোনাৰ সময় নষ্ট হ'ব। তো এনেকুৱা ধৰণৰ সমস্যাখিনি হ'ব। গতিকে আপোনাৰ নৰ্থ ইষ্ট আৰু নৰ্থ ইষ্ট যদি কথা থাকে, তেনেধৰণৰ মাটি একেবাৰে বাস্তু শাস্ত্ৰৰ মতে একেবাৰে ত্যায্য কৰা হয়। ধৰণৰ আপুনি মাটি কিনোতে সাৱধান। তো এইকেইটা আপোনালোকে মনত ৰাখিব। গতিকে আপোনাৰ এইখিনি সমস্যা হ'ব পাৰে যদি ঈশান কোণটো যদি কটা থাকে। গতিকে আপোনালোকে সাৱধান হ'ব মাটি কিনোতে। আৰু ইয়াৰ প্ৰতিকাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, যদি আপোনালোকে বিচাৰে, আপোনালোকে যদি মোক কমেণ্টত কয়, তেতিয়া মই ইয়াৰ নেক্সট ভিডিঅ'ত উৎসাহিত পাম, আৰু গতিকে মই বনাম। আৰু ঈশান কোণৰ বাহিৰে অন্য কোণাবিলাকো কটাটো এটা বহুত মাৰাত্মক কথা হয়। অন্য কোণাবিলাক কাটিলে কেনেকুৱা ধৰণৰ কি প্ৰব্লেম হ'ব পাৰে, সেইখিনিৰ ওপৰতো মই ভিডিঅ' বনাম। তো আজিলৈ ইমানেই আছিলে, ধন্যবাদ।